ডেকা তুমি চুলিটো কিয় খুৰাইছ? তোমাৰ চুলিটো কিয় খুৰাইছে? কোনোবা খুৰাইছে নেকি? নহয় নহয়, তুমি কিবা এটা দায় দণ্ড কৰিছা, সেইটো কাৰণে দণ্ড লাগিছে। চুলি তোমাৰ কিয় কাটিছে? কোনোবা কিবা কাম কৰিছা? তুমি নকৰা কামটো কৰিছা, সেইটো কাৰণে খুৰাই দিছে। বেয়া নহয় দেখোন, চেহেৰাটো ভালে আছে। অকল চুলিটোহে অলপ টপা হৈ গৈছে, তথাপিও ভালে আছে। আটাইতকৈ মোকে ধুনীয়া লাগিছে দেই, চুলিটোহে কম লাগিছে। হেণ্ডচাম বয় হাং। আপোনাৰ বয়সটো মোটামুটি 16 হোৱা নাই? নাই মানে 17 বছৰ 9 মাহ 10 মাহ হৈছে। 18 হোৱা নাই। 18 হোৱা নাই। আমি ক'ত পালোহি? বসন্ত আসাম বেটেলিয়ান নে? এনডিআৰএফৰ লগত সহযোগ কৰি পেলাই। আৰে পহঞ্চ গয়ে কিয়া? তাই কিবা কৈ আছে। অনুৰোধ আচ্ছা 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 ছাৰ কিবা কৈ আছিলে? ছাৰ আপুনি নামিবনে আজি? নামিবনে? মনটো নাছিলে বাধ্য বাধ্য আৰু মনৰ ঘৰটো আছে না, ফেমিলি আছে, কি কৰিব, যাব লাগিব। ইচ্ছা নাই কিন্তু। খুবেই ধুনীয়া বাই জেগা, বাই বটিং, বাই বাই বটিং। খুবেই ধুনীয়া জেগা। লাইক আৰু শ্বেয়াৰ কৰিব, আৰু পানী মোৰ আৰু ককাত নিশ্চয় আহিব।